গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ জানবাহাদৰ ঘৰৰ পৰা আৰু এতিয়া জানবাহাদৰ পাকঘৰত আছোঁ এইকেইটা দেখিছেনে আমাৰ এজনী অকণমানি এইটো আমাৰ ষ্টাৰ্ডিটো সেইকেইজনী ৰাতিপুৱা ৰুটি বনাই আছে মই বেলি দিলোঁ আৰু ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰিছোঁ আৰু আলহী আহি আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব আৰু আপোনালোক সকলোৱে ভালেই নিশ্চয় সকলো ভালে থাকিব এইফালে আমাৰ ষ্টাৰ্ট হৈছে ৰাতিপুৱা গৰম পানী খোৱাৰ পিছত তিয়ঁহ পৰিব পুৰা দিছা ন পুৰা দিবা আৰু তুমি খাইছানে নাই খাইছা এতিয়া চাহৰ পাতি চাহৰ এয়া গান ধোৱা আমাক কাম লগাইছে বাইদেৱে চোন এইবিলাক চাই দিয়া বাবু নিলে নি তোমাক বাবুৱে নিনিলে নি ৰাতিপুৱা চাহ তিয়হ খাই আজৰি হৈ লেকচাৰ মাৰি থাকোঁতে ইমানে দেৰি হৈ গ'ল ৰুটি খাওঁতে আমাৰ 11:30-12টা বাজিব যোৱা আৰু এইফালে ভিন্নই বনোৱা আচাৰ আমি চবেই মানে ৰুটি খাইছোঁ আৰু লগতে আচাৰো খাই আছোঁ ইমানেই জ্বলা যদিও আচাৰ আমি এতিয়া ৰুটি খাই আছোঁ শুকান ৰুটি আৰু ৰহৰ দালি বুট দালি আৰু আলু সেইটো এটা আৰু আমাৰ হৰিপিয়া প্লাছ হৰিপিয়া কেনেকুৱা লাগিছে আমি হোৱালে ভাল কিন্তু আজিকালি হৰিপিয়া ডাঙৰ হ'ল কথা নুশুনে মাহীয়েকহঁতৰ ঐ যে মাতি দিয়া ভালকৈ আকৌ মাতা আহ কৈ দিয়া জোৰছে মাতা ঐ যে আহ কৈ দিয়া চুমু এটা দি দিয়া তোক গাহৰি লিখা কৈ দিয়া হৰিপ্ৰিয়া মই আজি খানা বনাই আছোঁ ন হৰিপ্ৰিয়া তাই মোৰ হেল্পাৰ মই মেইন ৰান্ধনি বাহঁতৰ ঘৰত আহিও মই ভাত বনাবলগীয়া হৈছে বাৰ আত্মসহায়ক গোটৰ মিটিং যাবই লাগিব মানে আকৌ এতিয়া আলহী আহি পালেহি চাহৰ বাবে যোগাৰ কৰি আছোঁ বা পিছে যাবলৈ ওলাই আলহীক লগ পাই গ'ল বাৰু দেই আৰু আলহী কোন জানেনে আমাৰ এওঁলোক সুমন বা ভনিতা বা পাপা আমাক নিব আহিছে আৰু জানবাহাদৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে পাপা ভনিতা বা সুমন বা মা এনেকৈ আহিছে আৰু ফুৰিবলৈ বুলি চবেই এতিয়া চাহ খোৱাত ব্যস্ত আৰু পাপাক কৈছে পাপা চাই দিয়ক পাপাই মানে অকণমান কি মানে জমনি কৰিছে নাচায় আৰু মোবাইলটোৰ ফালে আৰু আমি চাহ তাহ খাই আজৰি হৈ কথা পাতি আছোঁ তাৰ মাজতে মই তিয়ঁহ আৰু আম কাটিলোঁ জ্বলা দি তিয়ঁহ আৰু আম খাই আছোঁ একদম মজা লাগি গৈছেগৈ জানেনে বতৰৰ বস্তু বতৰত খাবই লাগিব নে কি কয় তাৰপাছতে ভাত পানী খালে ভাইটিহঁতে আৰু এতিয়া তাহাঁতৰ যাব হৈ গ'ল তাহাঁতি যাবলৈ ওলালে এইফালে আমাৰ মুনু ডাৰ্লিং বাই বাই আৰু অকণমানিজনী আহিলে তাই যায়গৈ এতিয়া তাই থকাৰ কাৰণে খুব ভাল লাগি আছিলে আৰু বেছি গৰম হৈ আছিলে ঘৰখন জানবাহাদৰ ঘৰখন আজি একদম ঠাণ্ডা হৈ যাব ঘৰখনবিলাকত আলহীবিলাক থাকিলে এনেই কিবা এটা ভাল লাগে ন আৰু এইফালে আমাৰ এতিয়া ভাত খাবলৈ বহিলোঁ আমি ধুনীয়াকৈ ভাত পানী খাই বৈ আজৰি হৈ অকণমান ৰেষ্ট লৈ এতিয়া ওচৰৰ খুৰীহঁতৰ ঘৰতে চাহ টুপি খাই আমি ঘৰলৈ যাবলৈ ওলালোঁ এইফালে খুৰীয়ে আমাক পেকেট চানা উলিয়াই দিছে আকৌ মানে মিক্সাৰ উলিয়াই দিছে চটপটি উলিয়াই দিছে বিস্কুট মানে কোনটো খাওঁ নিজে ফালি লওঁ খুৰীয়ে মানে আমাক চাহ খাবলৈ মাতিছে আৰু আমি ৰাতিপুৱাই যাম বুলি কৈছিলোঁ নোযোৱাৰ কাৰণে ভাবিছে নাহে বুলি কিন্তু আমি ইভিনিং গ'লোঁ যে খুব বেছি ভাল পাইছে আৰু এইফালে এতিয়া আমি সকলোকে বাই বাই দি যাম গৈ বাই